ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ পাছত ডিব্ৰুগড়ৰ উন্নতি কেনেদৰে হ'ব? ডিব্ৰুগড়ৰ অসমৰ দ্বিতীয় ৰাজধানী মৰ্যাদা দিয়াৰ পাছত ডিব্ৰুগড়ৰ উন্নতি বহু দিশত হোৱাৰ সম্ভাৱনা আছে। নতুন পথ দলং নিৰ্মাণ লগতে ৰাস্তা পথসমূহৰ সম্প্ৰসাৰণ আৰু উন্নতি কৰা হ'ব। চাহ উদ্যোগ অধিক অৰ্থনৈতিক বিনিয়োগৰ হোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড় বিমানবন্দৰ ব্যৱস্থা উন্নত হ'ব। লগতে আন্তঃৰাজ্যিক তথা ইণ্টাৰনেশ্যনেল যাত্ৰাৰ সুবিধা ৰেল ব্যৱস্থাৰ সম্প্ৰসাৰণ উন্নত হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি শিক্ষাৰ ক্ষেত্ৰত বহু উন্নতি হোৱাৰ সম্ভাৱনা আছে। লগতে মেডিকেল ব্যৱস্থাও আধুনিকীকৰণ আৰু সমৃদ্ধ ঘটিব। ডিব্ৰুগড়ৰ পৰম্পৰাগত শিল্প উদ্যোগ কৃষি অৰ্থনীতিৰ উন্নত হোৱাৰ সম্ভাৱনা আছে। লগতে চুবুৰীয়া জিলাৰ উন্নত হ'ব। লগতে অৰুণাচলৰ পৰ্যটকৰ কেন্দ্ৰস্থলী হোৱাৰ সম্ভাৱনা আছে।